গুড মৰ্ণিং, সুপ্ৰভাত আতৰিসকল। এয়া আমাৰ বেটি গা বেয়া, মেডিকেল লৈ যাওঁ, বেজী এটা দি আনোগৈ। বেজী ল'বা নাই? বেজী বুলি ক'লে অলপ মনটোত কষ্ট পায় আৰু। এয়া নহয়, এয়া নেযায়। এয়া আমাৰ মা আৰু এয়া বেটি মেডিকেল লৈ যাওঁ। জ্বৰ হৈছে, মাথা বিষ, গা বিষ, কাহ। আমাৰ পোৱালীয়ে বেজী ল'বলৈ টান পাইছে আৰু লৈ যাওঁ। এয়া এতিয়া আহি আছে, মই এডোখৰত বাইক লৈ আহিলোঁ বাৰু। দি আহোঁগৈ নহ'লে বৰ ৰাতিটো কাহি আছে। এয়া আমাৰ ৰাস্তা এইফালে যাব লাগিব, এয়া বাইক লৈ গৈছোঁ। ৰাস্তা পদূলি নাই আমাৰ, বনাই হোৱা নাই, চৰকাৰে দেখি নাই পোৱা। এইখনে আমাৰ গাঁওখন, এইটো এটা ৰাস্তা। বেজী এটা লৈ আহিবি। ধান দোৱা দিন। আমি ওলালোঁ, বাইকত বহিছোঁ গোটেইকেইটা, গৈ আহোঁগৈ আৰু। এতিয়া আমি ডিপুৰ ওচৰ পাইছোঁহি। তেল অলপ ভৰাই লওঁ, যিহেতু যাব লাগিব। এতিয়া ডিপু পাইছোঁহি, তেল অলপ ভৰাই লওঁ। $120 তেল ভৰাই লৈছোঁ দেই। জামিয়ালৈ যাওঁ মানে। দেখাই দে সোমাইছে নাই, নহ'লে বেলেগত দিছোঁ। এতিয়া গৈ থাকোঁ আৰু। এতিয়া মেডিকেল পালোঁগৈ আমি। আজিও আছে সিহঁতে বেজি চেজি ল'বলৈ। ছাৰ ওচৰৰ পৰা আহোঁগৈ এপাক, লগ কৰি আহোঁগৈ, কৈ দিওঁ মানে আমি সৰু সুৰা বেমাৰ হ'লে ইয়ালৈ আহোঁ আৰু জামি মেডিকেল। ইয়াতে ঠিক হৈ যায়। জ্বৰ চৰ্দি, কাহ, গা বিষ, মাৰ ধান্দা দেয়। বেজি এটা ছাৰ নাই। এয়া বেজি দিছে আমাৰ বেটিক। পূৰা ধৰি ল'ব লাগে, নহ'লে নিদিয়ে। মুখখন চাওঁ, ইয়াতে আজৰি হৈছে হৈ গ'ল। এইবাৰ মাৰৰ পাল পৰিছে আৰু মায়ে দিবতে বেজি দিয়ে আমাৰ ছাৰে। বেজীটো